দুপৰীয়াৰ সাজত আছিলে মোৰ ৰুটি আলু ভাজি দালি আৰু অকণমান ভাত ৰুটি মোৰ বহুতে বেছি প্ৰিয় সেইকাৰণে ইমান গৰমতো বনাবলৈ পাৰিছো আৰু আগবেলাটো গোটেই মোৰ এই কাপোৰখিনি ঠিক কৰোতে গ'ল অফিচত যোৱা সময় কাপোৰ বিচাৰি নাপাওঁ সেইকাৰণে প্ৰথমতে সেইটো ঠিক কৰিলো বুলি ভাবিলো যেটো ৰবিবাৰ আছিলে যোৱাকালি আৰু তাৰপিছত চোতালত খুচকাই থাকোতে এই আইতাজনে কল যে হিহঁতৰ ৰুমত ফেনো নাই আৰু ভাবকচোন এই 40 ডিগ্ৰীত আমি ফেনৰ লগতে থাকিবলৈ পাৰা নাই এচিৰ পৰা অকমান ওলাই আহিলে আমি থাকিব নোৱাৰা হৈ যাও কিন্তু তেওঁলোকে কেনেকৈ আছে সেইকাৰণে কয় নহয় যিখিনি আছে সেইখিনিতে হুকত থাকিব লাগে বুলি বেলেগেতো সেইখিনিও পোৱা নাই আমি যিমানখিনি পাইছো গধূলি বজাৰলৈ গৈছিলো আৰু বাপৰে সবজিৰ দাম একদম কপাৰত উঠিছে সেই সবজি লৈ আহিলো লগতে অকনমান ফুচকা লৈ আহিছিলো তাৰপিছত ভাবিলো যে বাহিৰৰ আলমাৰীটো ঠিক কৰিছো যেহেতু আজি ভিতৰটো ঠিক কৰো আৰু লগত খাবলৈ লৈ লৈছো এগিলাস নেমু পানী আৰু লগতে অকমান তিয়হ আৰু আম কাটি লৈছিলো আৰু তাৰপিছত প্ৰডাক্ট এটাৰ শ্বুট আছিলে তাৰ বাবে মই মেকআপ কৰিবলগীয়া হৈছে এই গৰমত চুলি কাৰ্ল কৰিবলগীয়া হৈছে গৰমত অৱস্থা বেয়া হৈ গৈছে মোৰ কিন্তু উপায় নাই কৰিব লাগিব আজিলৈ মানে